এখেতৰ মানে অৱস্থাটো খুব বেয়া গতিকেলৈ মানে কি হয় এইবিলাক চব আপোনাক এইটো আপুনি 50 টকা এটা লওক মই দিছোঁ এই 50 টকাটো টানি লওক এইটো ঠিক আছে এইটোকে দিলোঁ মোৰ ফালৰ পৰা সহায় কৰিলোঁ আৰু তেখেতক আপুনি ভালে কুশলে যাব দেই ঠিক আছে তো গাইজ আজিও এটা খুব ইণ্টাৰেষ্টিং ট্ৰেভেলিঙত যাবলৈ ওলাইছোঁ আৰু এয়া দেখিছে আপোনালোকে এয়া বেগ ৰেডি হৈ আছে এইটো বেগ দেখিছে ধুনীয়া পুৰা ৰেডি কৰি ৰাখিছোঁ আৰু সেইফালে এতিয়া মানে মোৰ সেইবিলাক কিছুমান মই পাছফালে দেখিছে কিছুমান কাম কৰি আছিলোঁ এতিয়া লাহেকৈ সেই কামবিলাক মানে চব ধুনীয়াকৈ বন্ধ কৰিব লাগিব আৰু আপোনালোকক মই খুব ধুনীয়াকৈ মানে এইফালে আৰু ওচৰতে আহি মই আৰু এটা আপোনালোকক বস্তু দেখাইছোঁ চব এইকেইটা মাছকেইটা চব ইমান ধুনীয়াকৈ মানে ইহঁতে এটা খেলি থাকে আৰু মই যিখিনি ওচৰত মানে কামবিলাক কৰি থাকোঁ ইয়াত কাম কৰি থাকোঁতে কি হয় ইহঁতে যে মই যদি কিবা বস্তু এটা ভালকৈ বিচাৰি নাপাওঁ মানে মনটো যদি অলপ উগুল থুগুল লাগে তেতিয়াহ'লে মই মানে সিহঁতৰ কাষত অলপ বহি চাই দিওঁ মানে একদম মাইণ্ডটো মানে ফ্ৰেছ লাগি যায় সেইটোৱে আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰাৰ লগে লগে যি পাওঁ সকলোবিলাক আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'বিলাক চাই যাবলৈ চেষ্টা কৰিব আৰু যদি নতুনকৈ মোৰ ভিডিঅ' দিলে কোনোবাই আহিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'বিলাক অহা মাত্ৰে আপোনালোকে প্ৰথমে চাবলৈ পায় তো আহক তেতিয়া আৰে আমাৰ অসম কি দুৰৱস্থা দেখো একদম মানে অৱস্থা বেয়া গাড়ী ৰখি এইবিলাক গাড়ী আহিছে চাওক আপুনি এইবিলাক যে গোটেই মানে এতিয়া এনেকৈ ৰখি দিবলগীয়া হৈছে চাওক এইফালেও গাড়ী আহিছে সেইফালেও গাড়ী আহিছে সব মানে ৰাস্তা কেনেকুৱা বেয়া বুলি ভাবিছে চব এইবিলাক এতিয়া এনেকুৱা হৈছে ৰখি দিবলগীয়া হৈছে অৱস্থা কিমান এই ৰাস্তাটোৰ ওপৰত এনেকৈ ভিডিঅ' বনাইছোঁ কিন্তু বনাই মানে একো হেৰি হোৱা নাই তথাপিতো মানে চৰকাৰ মানে চকুত নপৰে এইবিলাক কাম দেখিছে ডাৱৰীয়া কিমান গাড়ী আহিছে দিনটো মানে বহুত গাড়ী অহা যোৱা কৰি থাকে কিন্তু তথাপিতো চৰকাৰৰ হেৰিত নহয় যিহেতু বাৰিষা দিন হোৱাৰ কাৰণে কি হৈছে যেতিয়া ওলালে সেই ছাতি ল'বলগীয়া হয় আৰু সেইবোৰ দেখাই দিছোঁ আকৌ আপোনাক সেই চব ৰাস্তাবিলাক গোটেইখন বেয়াই আৰু ৰাস্তাবিলাক অৱস্থা নাই কালি নে পৰহি কিবা ধৰ্ণা দিছিলে বুলি কোৱা শুনিছোঁ নিউজতো ওলাইছে বোলে নিউজটো কিন্তু মই নেদেখিলোঁ পেপাৰ পত্ৰই দিছে বুলি কৈছে একদম মানে অৱস্থা চাওক আপোনালোকে ৰাস্তা সেইদিনা দৰ্জাৰ লগাই পিনি সেই হেৰি দিয়াৰ পাছত অলপমান এইবিলাক কাটি পিনি অলপ ভাল কৰিছে এইবিলাক পানীখিনি যাবৰ কাৰণে মানে হেৰি কৰি দিছে সেই তেনেকৈ গৈ আছোঁ গৈ লাহেকৈ আকৌ টমটমত উঠিম টমটমত উঠি কিনি এতিয়া খুব ধুনীয়াকৈ টমটমত উঠি ল'লোঁ টমটমত উঠি লৈ এতিয়া ষ্টেচন পামগৈ খুব বেছি ইয়াৰ পৰা আপোনাৰ আমাৰ এডোখৰ কিমান আৰু টমটমত গ'লে 2 মিনিট বা 3 মিনিট লাগি যায় তাৰপাছত গৈ ষ্টেচন পাই যাম 3:30 বজাত থাকে ট্ৰেইনটো তাৰপাছত প্ৰায় 1 ঘণ্টামানত আকৌ তিনিচুকীয়া পাই যাম তাৰপাছত আকৌ গধূলি 7টা বজাত তাত ট্ৰেইন থাকে চাওঁ কি হয় গৈ লওঁ বতৰটো আজি কিমান 1 মাহমান হ'ল একো বতৰ নেৰাই হ'ল টিকেটটো কাটি লৈ নহ'লে আকৌ টিটিয়ে পালে বেয়া পাব ন টিকেটটো কাটি ল'লে ভাল হ'ব লাহেকৈ টিকেটটো কাটি ল'ম এতিয়া ধুনীয়াকৈ
পালোহি ভিতৰ আজি মানুহ হৈছে এতিয়া লাহেকৈ খালী আহি আছে অলপ চলপ ছাৰ আহিবচোন মোৰ এজনে হয় আপোনাৰ তিনিচুকীয়া এইটো ল'ব লাহেকৈ টিকেটটো কাটি লওঁ এইটো মোৰ প্ৰমাণো হ'ল মই যে তিনিচুকীয়া গৈছোঁ কি কয় অঁ এইটো কৰোঁতো মই এইবিলাক কৰোঁতো এতিয়া কথা হ'ল কি মই ষ্টেচনত মানে টিকেটটো কাটিবলৈ ৰখিছিলোঁ তেতিয়া টিকেট কাউণ্টাৰত ক'লে কি মানে যে ট্ৰেইনটোৱে আহি নাই পোৱাহি বৰ্তমান মাৰ্ঘেৰিটা ষ্টেচন তাৰপাছত লিডু হৈ ঘূৰি গৈহে আকৌ তিনিচুকীয়া গুৱাহাটী যাব ইণ্টাৰচিটিখন এতিয়ালৈকে অহাই নাই গতিকেলৈ মই কেঞ্চেলে কৰি দিওঁ নেকি যোৱাটো সেইটোৱে ভাবিছোঁ মানুহ যথেষ্ট মানে মানুহবিলাকতো আহিছে কিন্তু আজি কি হ'ল এতিয়ালৈকে মানে আহিয়ে নাই পোৱা ট্ৰাফিকত ফচি আছে ন ৰাইজ আছে চব আছে এইবিলাক গাড়ী মটৰ চব আছে কিন্তু মানে অফচোচ ট্ৰেইন নাই চাই লওঁ অলপ অপেক্ষা কৰি সময় খেলি মেলি এতিয়া চাওক মই মানে ব্লগ বনাই আহি থাকোঁতে এই এখেতক লগ পালোঁ মানুহজন মানে কি হয় এখেতৰ মানে অৱস্থাটো খুব বেয়া গতিকেলৈ মানে কি হয় এইবিলাক চব আপোনাৰ টেষ্ট গোটেই হেৰিবিলাক লাগিয়ে আছে তেখেতে খুব কৰিলে ন অঁ মানে কি হয় এনে ধৰণৰ যদি মানুহবিলাক ক'ৰবাত পায় ন আপোনালোকে মানে সহায় কৰিবলৈ চেষ্টা কৰিব মোক ক'লে এখেতে চাহ আৰু কিবা এটা খাওঁ বুলি গতিকেলৈ মই ওচৰতে মানে ষ্টেচনৰ কাষতে কলিতা হোটেল বুলি হোটেল এখন আছে তাৰপৰা আনি মানে মই এতিয়া ইয়াত তেখেতক অলপ দিলোঁ আৰু মই এখেতক পইচা 20 টকামান দি যাম যাতে মানে তেখেতে পাৰ হৈ যাব পাৰে আৰু এই মানে আমাৰ মাৰ্ঘেৰিটা কি হয় ইটো পাৰে মানে দলং এখন আছে সেই দলংখনৰ ইটো পাৰে তেখেতে মানে ছোৱালী ঘৰত থাকে তেখেতৰ আপোনাৰ ল'ৰা ছোৱালী হেৰিবিলাক মানে ল'ৰা আপোনাৰ একেবাৰে নাই জন্মই নাই ন ছোৱালী ঘৰতে থাকে তেখেতে মানে সেয়া আৰু তেনেকৈ আপোনালোকে ভৱিষ্যতে পাৰিলে সহায় কৰিব খুব অৱস্থাটো চিৰিয়াছ এতিয়া তেখেতক অলপ ডক্টৰৰ তাত দেখাই আহিলে আপুনি কি কইল ইণ্ডিয়া নে ক'ত দেখালে এইটো বস্তুটো অঁ মাৰ্ঘেৰিটা চিভিলত দেখাই আকৌ এইফালে কেলৈ গুচি আহিলে আপুনি এনেকৈ ঘূৰি কিনি দৰৱ ল'বলৈ আহিলে অঁ তেনেকৈ এইটো চাহটো পৰিব আপুনি চাহটো ধৰক বুজিছে মানে অলপমান অৱস্থাটো বেয়া আৰু এইটো চাইডে মই দেখাইছোঁ এইখিনি যিখিনি গোটেই শিল আহোঁতে মই তেখেতক মানে ধৰি পাৰ কৰাই দিছোঁ এইখিনি আৰু এতিয়া এইবিলাক মানে তেখেতৰ গোটেই এইবিলাক কি দবাই ডক্টৰে লিখি দিছে এইবিলাক আপুনি ল'লে ন এইবিলাক লৈছে আৰু তেনেকৈ আৰু ভৱিষ্যতে পালে সহায় কৰিবলৈ চেষ্টা কৰিব এজন দুখীয়া মানুহক সহায় কৰিবচোন খুব ভাল লাগিব আপোনালোকৰ গতিকেলৈ মই এইখিনিকে কৰি মই এতিয়া গুচি যাম ইয়াৰ পৰা তাৰপিছত এখেতে মানে লাহেকৈ গুচি যাব আৰু মই য'লৈ যাম বুলি আহিছিলোঁ তো ট্ৰেইনে আহি নাই পোৱা আকৌ মই ঘূৰি আহোঁতে মোৰ টাইম লাগিব সেইটো কাৰণে মানে সেই তেনেকুৱা আৰু এতিয়া এখেতক মই এইটো আপুনি 50 টকা এটা লওক মই দিছোঁ এই 50 টকাটো টানি লওক এইটো ঠিক আছে এইটোকে দিলোঁ মোৰ ফালৰ পৰা সহায় কৰিলোঁ আৰু তেখেতক আপুনি ভালে কুশলে যাব দেই ঠিক আছে তো তেনেকুৱাই আৰু বুজিছে মোৰ ভিডিঅ'বিলাকত আপোনালোকে চাব তেনেকৈ বহুত ভিডিঅ' পাব মই তেনেকৈ দুখীয়া মানুহবিলাকক সহায় কৰা আৰু কিছুমানতো এজনী বুঢ়ী মানুহৰ মইতো ঘৰ চৰ পৰ্যন্ত হেৰি কৰি দিছোঁ গতিকেলৈ কি কৰিব চবৰেতো এদিন তেনেকুৱাই সমস্যা আহিব গতিকেলৈ আপুনি যদি আজি কিবা এটা কৰে তেতিয়াহ'লে ভৱিষ্যতে আপোনাক কোনোবাই সহায় কৰিব তো এতিয়া মই ষ্টেচনক বাই বাই জনালোঁ কাৰণ আহি পাওঁতে মোৰ দেৰি হ'ব গতিকেলৈ এতিয়া ৰাস্তাবিলাকো বৰ ওখহা ৰাতি হ'লে মানে অলপ হেৰি হ'বলৈ দিগদাৰেই হয় সেইটো কাৰণে মানে যেনে পিছল খালেতো অৱস্থাই বেয়া হ'ব এনেকৈ ওপৰত উঠি ল'লোঁ আৰু সেইখন ষ্টেচনখন আপোনালোক দেখাই দিলোঁ মই পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেলটো চাই থাকিব আৰু যদি নতুনকৈ কোনোবাই আহিছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি ৰাখিব যাতে নতুন ভিডিঅ'বিলাক আপলোড দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পায়